মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি বুঢ়াগোহাঁই মন্দিৰত পূজা হৈ আছে। পূজাৰ ভাগ দেখুৱাবৰ কাৰণে দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এই চাওক ভক্তসকল কিমান আহি আছে, ৰাইজ ভক্তসকল। এইটো একচুৱেলি তলৰ মন্দিৰ হয়। আমি এতিয়া তলৰ মন্দিৰতে থাকিম, কিন্তু ওপৰৰ মন্দিৰলৈ নাযাওঁ। তলৰ মন্দিৰটোৱে দেখুৱাইছোঁ আপোনালোকক। এইফালে খিচাৰি খোৱা জেগা। একচুৱেলি এইডোখৰত খিচাৰি বনায়, অলৰেডি খিচাৰি বনাই ভক্তসকলে খোৱা জেগাখিনি। আৰু খানা দিছিলি ভোগ অকণমান খালে হ'ল। এইটো মেইন মন্দিৰৰ তলৰ মন্দিৰটো, ওপৰৰ মন্দিৰটো যোৱা নহ'ল অলৰেডি। ইয়াতে অলপ এনেই পূজা কৰি যাওঁ। ইয়াতে বুঢ়াগোহাঁই মন্দিৰৰ অলৰেডি পূজা চূজা ইয়াতে কৰে। মই ওপৰৰ মন্দিৰত নগ'লোঁ, গৰম বহুত, সেইটোৰ কাৰণে তলতে চাকি এগছ জ্বলালোঁ। চাই থাকক নেক্সট ভিডিঅ'। এইটো এটা কাছ বনাই থোৱা আছে, চব শিলৰে কাছ বনাই থোৱা আছে। খাব পালোঁ হয়। বুঢ়াগোহাঁই পূজা ভাগ 10ৰ পৰা 12ৰ ভিতৰত জুলাই মাহৰ মঙলবাৰে পতা হয়, আৰু কমেও 20ৰ পৰা 30,000 মানুহ কমো হয়। চব বৰষুণ আহিব ধৰিছে এতিয়া বৰ্তমান। আমি বুঢ়াগোহাঁই মন্দিৰৰ ওপৰৰ পৰা নামি আহিলোঁ এতিয়া বৰ্তমান। এই ওপৰৰ ফালে চক পুৰা কলা কৰি আহিছে, বৰষুণ আহিব এতিয়া।
নমস্কাৰ বন্ধুসকল, মোৰ গাড়ীখন ইয়াতে ৰাখিছিলোঁ এই পাৰ্কিঙত। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু বেল আইকন ঘণ্টিটো দবাই দিব। আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।